ওয়েলকাম টু মাই চেনেল জুলি ব্লগ। আজি মই দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। কিহৰ ৰেচিপি চাই থাককচোন বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া মই লৈ লৈছোঁ এচিটা অমিতা, মানে মই আজি বনাম অমিতাৰ চালাড। এয়া অমিতাৰ বাকলিখিনি ভালদৰে গুচাই লৈছোঁ। দেখিছে আপোনালোকে ভিডিঅ'টোত। আপোনালোকেও বনাই খাই চাবচোন বাৰু কেনেকুৱা লাগে অমিতাৰ চালাড। বহুতে হয়তো খাইছে আৰু বহুতে খোৱাও নাই চাগৈ। খাই চাবচোন বাৰু বনাই, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু চালাডটো মানে প্ৰথমতে বেয়া লগা নিচিনা লাগিব পাৰে, দুদিনমান খাই অভ্যাস কৰিব, তাৰপিছত ভাল পাই যাব। বহুত কাৰণত অমিতা স্বাস্থ্যৰ কাৰণে ভাল যিহেতুকে। এতিয়া মই বাকলিখিনি গুচাই লৈ এতিয়া ভালদৰে দুচিটা কৰি ল'লোঁ। দুচিটা কৰি তাৰ এতিয়া মাজভাগ মানে গুটিখিনি আঁতৰাই ল'লোঁ। এতিয়া এইখিনি ধুই লওঁগৈ। ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া মই পিহনাখনত এয়া পিচি লৈছোঁ। এনেদৰে পিচি ল'ব আপোনালোকেও। এতিয়া পিচি লোৱাৰ পাছত এইখিনি ওলাইছে, দেখিছে ইমানখিনি হ'ল সেই এচিডতে। এতিয়া ইয়াত অলপ নিমখ দি লৈছোঁ আৰু এতিয়া ইয়াত দিছোঁ অলপ পিঁয়াজ, কটা পিঁয়াজ অলপ দি দিছোঁ। তাৰপাছত আৰু আদা অলপো দি দিছোঁ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি ল'ব। কেঁচা জলকীয়া অলপ দি দিব আৰু যদি ধনিয়া থাকে তেতিয়া ধনিয়া অলপ দি ল'ব। আৰু মই ধনিয়া নাই বাবে মই মান ধনিয়াকৈ অলপ দি লৈছোঁ। তাৰপাছত আৰু নিমখ চিমখ সকলোখিনি দিয়া হ'লেই আৰু এতিয়া আৰু নেমু অলপ দি দিছোঁ চেপি লৈ। তাৰপিছত আৰু হৈয়ে গ'ল আমাৰ চালাড। আৰু যদি কেঁচা মিঠাতেল আপোনালোকে দিব বিচাৰে তেতিয়াহ'লে কেঁচা মিঠাতেল অলপমান দি ল'ব পাৰে। আৰু মই কেঁচা মিঠাতেল নাই দিয়া। আৰু এয়া হৈয়ে গ'ল চালাড। আৰু ভিডিঅ'টো মানে উল্টা দৰে লাগিছে চাগৈ আপোনালোকৰ, মানে মই নিজে কৰি আছিলোঁ সেইবাবে। মোৰ ফালে মানে দি লৈ পেলানি মই নিজে কৰি লৈছিলোঁ, সেইবাবে উল্টা লাগিব পাৰে। আৰু তাৰ বাবে আৰু আপোনালোকৰ ওচৰত মই দুখিত। লগত কেইটামান কেঁচা বুট দিওঁ বুলি ক'লে দি ল'ব পাৰে। এয়া চালাড হৈয়ে গ'ল আমাৰ, খাই চাব আপোনালোকেও। আৰু এইবাৰ আহিলে জাতিলাওৰ এটা মানে ৰেচিপি, সেইটো খাই বহুত টেষ্টি লাগে। জাতিলাওৰ এচিটা লৈ লৈছিলোঁ মই, দেখিলেই সেই চিটাৰ মানে গুচাই ল'লোঁ 4 ভাগ কৰি, আৰু গুচাই লৈ ধুই ল'লোঁ। ধুই পেলানি এতিয়া মই এইখিনিও পিহনাত পিচি লৈছোঁ। মানে মই বনাম জাতিলাওৰ পকৰি। চাই থাককচোন, এইখিনি পিচি ল'ব এনেদৰে। পিচি লৈ এতিয়া এইখিনি ইমানখিনি ওলালে। আৰু জাতিলাওখিনিত দেখিছেনে বাৰু কেনেদৰে পানী নিজে নিজে ওলাই গৈছে। আৰু আমি লৈছোঁ এতিয়া মিক্সিত মাৰিবলৈ কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ। আৰু এইখিনি জাতিলাওখিনি পিচি লোৱা, তাতে এতিয়া বেচন দি লৈছোঁ। বেচনটো মানে পানী ব্যৱহাৰ নকৰোঁ যিহেতুকে। বেচনটো মানে যিমানখিনি জোখত লাগে তেনেধৰণে দি ল'ব, যিমান জাতিলাও মানে পিচি লোৱা হয় সিমানটো জোখত। এতিয়া ইয়াত আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া মানে মিক্সিত মাৰি লৈছিলোঁ যে সেইখিনি দি দিলোঁ। দি লৈ এতিয়া মছলা অলপ দি দিছোঁ। মছলা মানে বেছি বিশেষ মছলা একো নাই দিয়া। ধনিয়া গুড়ি অলপ আৰু জিৰা গুড়ি অলপ আৰু ৰেড চিলি অলপ দি দিছোঁ। আৰু হালধি আৰু নিমখ আৰু এইখিনি বস্তু দি লৈছোঁ। বেছি মছলা ব্যৱহাৰ কৰা নাই। এইখিনি দি লৈ মই ভালদৰে সানি লৈছোঁ। ইয়াত পানী ব্যৱহাৰ নকৰিলেও হ'ব, যিহেতুকে জাতিলাওৰ পৰা পানী ওলাব। আৰু ইয়াত কেৰাহীখন গৰম কৰি লৈছোঁ। এতিয়া তাত অলপ মিঠাতেল দি লৈছোঁ। আপোনালোকে মিঠাতেলৰ সলনি বেলেগ তেলো দি ল'ব পাৰিব। আৰু ইয়াত মই মান ধনিয়া অলপো দি দিছিলোঁ দেই, ধনিয়া নাই বাবে মান ধনিয়াকৈ দি দিলোঁ। আৰু ইয়াত তেল গৰম হৈছে আৰু এয়া এতিয়া ইয়াত এটা এটাকৈ ভাজিম। আপোনালোকে মিঠাতেলৰ সলনি মিঠাতেল আৰু ৰিফাইন তেল দুইটা লৈ পেলানি বনাই চাব, তেতিয়া বেছি ভাল হ'ব। আৰু বেকিং ব্যৱহাৰ কৰিব পাৰে, মই বেকিং ব্যৱহাৰ নাই কৰা। বেকিং ব্যৱহাৰ কৰিলে বা কেৰাহীত বনাব, বেকিং ব্যৱহাৰ কৰিব, তেতিয়া আৰু ধুনীয়া হ'ব। মই এতিয়া সেই পেনখনতে বনাইছিলোঁ। এইখিনি এতিয়া মোৰ হৈয়ে গ'ল। এতিয়া মই কৰা মানে খাই চাইছোঁ, এটা ভালেই হৈছে, বহুত টেষ্টি হৈছে খাবলৈ। আৰু লগত চচ অলপ লৈ ল'ম আৰু এতিয়া পুৰা মাৰিম।